আপোনালোকে ভাবিছে পাই মোৰ চকুত কিয় মই চশমা পিন্ধি আছোঁ, চশমা মই নিপিন্ধোৱে। সেয়া চাওক চকু বেমাৰ হৈছে, বৰ কষ্ট পাইছোঁ, ইমানেই বিষ কৰিছে। সেয়া অকণমানিজনী নহ'ব বুলি পিন্ধি আছোঁ। ডাঙৰে সহ্য কৰিবলৈ ইমান কষ্ট, এই চকুটো ইমানেই বিষ কৰিছে, পুৰিছে, বিষাইছে, কি ক'ম আৰু। তাকে এতিয়া সেয়া চশমা এখন আনিলোঁ বজাৰৰ পৰা, তাকে পিন্ধিছোঁ। পিন্ধা অভ্যাস নাই বাৰু চশমা, পিন্ধি লৈছোঁ, পিন্ধিবই লাগিব ন। ভণ্টি ক'ত? এইটো ভণ্টি, এইটো চোৱা ভণ্টি হ'লে। এই ভণ্টি কোনটো কোনটো? এইটো কোনটো? এয়া চাওক আমাৰ মায়ে এয়া পলু, এৰা পলু বুলি কয় নেকি, এৰা পলু হেৰি কৈছে, পাতবোৰ শুকাই গৈছে, বহুতকেইজনী আছিলে নাইকিয়া হৈ গ'ল, আৰু এয়া কিছুমান আছে আৰু এয়া চাওক এইফালে ডলাটো থৈ দিছে। লতা বান্ধিছে, কি লেটা, চৰি দেই, লেটা বান্ধিছে। ঘৰ আহি পালোহি, মা ঘৰলৈ গৈছিলোঁ আজি, চব্জি কেইটামানো বজাৰ কৰিব গৈছিলোঁ, আৰু এয়া চশমা ল'বলৈ গৈছিলোঁ। চকু বেমাৰ যিহেতু হৈছে, বাকী আৰু কাৰো নহওক বুলি, মানে সকলোৰে বাৰু ঘৰৰ মানুহ হ'লে, অকল 2-3টামান বাচি আছে মানুহ, সিহঁতৰো নহওক বুলি এয়া পিন্ধি আছোঁ। আৰু বেছিকৈ আমাৰ এই অকণমানিজনী নহওক বুলি, তাই বৰ সৰু হয় ন, তাই একো নাজানিব, বৰ কষ্ট পাব সেই বুলি। তাৰপৰা এয়া এতিয়া ঘৰ আহি পালোহি, ঘৰতো ৰাতিয়ে দিনে পিন্ধিব লাগিব, যি হোৱা মাত্ৰকে যি খুলি থ'ম, বাকী দিনটো পিন্ধিয়ে থাকিম। আৰু এইফালে আমাৰ সৰু বেটি শুইয়ে আছে। এয়া চাওক আজি বতৰটো বৰ ধুনীয়া কৰিছে, ৰ'দটো দিছে যদিও পাতল কৰি দিছে, গাত লগাই নাই, গৰম লগাই নাই মানে। আৰু এয়া বৰষুণটো দিয়া নাই বাৰু ৰাতিপুৱাৰ পৰা, ৰাতিলৈ দিয়ে নি গম নাপাওঁ, ক'ব নোৱাৰি বতৰৰ কথা, হয়নে বাৰু। অলপ ঠাণ্ডা কৰিলে ভাল, নহ'লে গৰমত ল'ৰা ছোৱালীলৈ বৰ কষ্ট হয়। আমাৰ চুনু বেটি উঠিলে, ভোক লাগিছে দেহা। ক'ত আহিলা? এনাই ঘৰৰ পৰা আহি গ'ল। তাই ভাবে পায় দেই, মই এই শুই থাকোঁ এনাই ঘৰত, আকৌ উঠি এয়া কি আইতাৰ ঘৰত, হয় নাই? চুনু উঠা উঠা, টুটু খাব। আমাৰ ধুনু বেটি, বাই ক'ত? বাই নাই, ফুফু গ'ল, বাই ফুফু গ'ল। কিটি কিটি, কিউটি পাই, চুনু মুনু দেহা। তাইও মানে অলপ চৰ্দি লাগিছে নেকি, গৰমত ফেনৰ বতাৰটো বেছিকৈ দিয়া হয় যে, আৰু মানে নিদিলেও নুশুৱে, ইমানে আমনি কৰে, গোটেই এইবোৰ কপাল ঘামি যায়, গা পিঠি এইবোৰ ডিঙি চব ঘামি যায়। ল'ৰাজনী ঘামচিও বহুত হৈছে, ঘামচিও আমনি কৰে নেকি, ঘামচি পাউডাৰ একদম শেষে হ'বলৈ হ'ল আৰু, অলপ বাকী আছে, তেওঁ ঘামচি মানে সম্পূৰ্ণ ভালেই হোৱা নাই। চুনু উঠা, চাওঁ ক'ত নমু কৰিছে, চাওঁ নমু কোনটো, চাওঁ মোক দেখাই দিয়া। কেনেকৈ কৰিছা চাওঁ, মই চাওঁ ক এইফালে, নমু কেনেকৈ কয় আমাক দেখাই দিয়া। ক'ত সোমাইছা, ক'ত সোমাইছেগৈ, কচু, এজনী কচু দেখিছেনে, কচু। আহাৰ এয়া ঢেকীয়া ভাজি আৰু দাইল ভাত। বতৰটো একদম ডাৱৰীয়া কৰি আছে, ইমান বৰষুণ দিছিলে, এনেকেই ছোৱালীজনীক থ'বলৈ গৈছোঁ স্কুল। তাই আজিৰ পৰা পৰীক্ষা হৈছে, আৰু আজিৰ পৰা 3 দিন পৰীক্ষা হ'ব। নাচ কোৱা, গান গাই দিয়া। এইফালে আমাৰ সৰু বেটি চশমা পিন্ধিছে, হয় নাই, চশমা পিন্ধিছে। এইফালে আমাৰ ভণ্টি শুলে, ইফালে সৰু বেটিক বাপেকে শুৱাই দিলে। কিনো গেঠাই গেঠাই শুৱাই ছোৱালীজনী, গা বিষাই নেকি, চৰ্দিও পাইছে। এদিন ৰ'দ এদিন বৰষুণ দিব, ল'ৰা ছোৱালী চৰ্দি হ'বই, বেমাৰ হ'বই। 1 hour later. এইফালে কি চাইছে, এইফালে ধৰিলো নাচিছে নেকি, এইফালে বেটি, এইজনী কিনজনী, মালিশ 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 মালিশ
মালিচ 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 আহিছে যে মালিচ 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 শুকতি মালিচ আহি গ'ল শুকতি বাইদেউ আহিছে মালিচ কৰি দিলে সদায় শুকতি আহে মালিচ কৰি দিলে শুকতি আহে মালিচ কৰি দিলে হেৰি গাখীৰ উলিয়াই দিয়ে অকল গাখীৰ ওলাই থাকে ছোৱালীজনী যে সেয়া অকল গাখীৰ গাখীৰখিনি মুখত লৈ থাকে সদায়